নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল অসমীয়া শিক্ষামূলক ইউটিউব চেনেল আপোনালৈ সকলোকে স্বাগতম জনাইছোঁ আমি আজি আপোনালোকৰ বাবে পুনৰ এটা নতুন চাকৰি খবৰ লৈ আহিছোঁ APDCL যি অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে পুনৰ অনলাইন আবেদন প্ৰক্ৰিয়া কিছু কাৰিকৰী বিজুতিৰ বাবে বন্ধ কৰি ৰখা হৈছিল সেয়া পুনৰ আৰম্ভ হৈছে তাৰ নটিছত দেখিবলৈ পাইছে আপোনালোকে 29/9/2018 তাৰিখে অৰ্থাৎ 29 ছেপ্টেম্বৰ 2018 তাৰিখে এটা নটিছ প্ৰকাশ কৰিছিল তেওঁলোকে অসম শক্তি বিভাগ বিতৰণ কোম্পানীৰ তৰফৰ পৰা 29/9/2018 তাৰিখে প্ৰকাশ কৰিছিল এই নটিছটো ইয়াত লিখা আছে 1 অক্টোবৰ 2018 পৰা 31/10 অৰ্থাৎ 31 অক্টোবৰ 2018 লৈকে পুনৰ চলিব এই অনলাইন আবেদন প্ৰক্ৰিয়া পূৰ্বতে যিসকল প্ৰাৰ্থীয়ে অনলাইন আবেদন কৰিছিল তেওঁলোকে মোলৈ মেছেজ কৰি সুধি আছে যে এই পূৰ্বতে আমি এপ্লাই কৰিছিলোঁ আমাৰ কি হ'ব আমাৰ এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড হোৱা নাই গতিকে কি হ'ব আমি আকৌ এপ্লাই কৰিব লাগিব নেকি তেওঁলোকক জনাও যে তেওঁলোকে আকৌ এপ্লাই কৰিব নালাগে ইয়াত আপুনি যদি ক্লিক কৰে তেতিয়াহ'লে দেখিবলৈ পাব এনেকুৱা এখন স্ক্ৰীন তাত আপুনি আপোনাৰ পুৰণা যেটো মোবাইল নম্বৰ দি ৰেজিষ্ট্ৰেচন কৰিছিল সেই মোবাইল নম্বৰটো এণ্টাৰ কৰিব আৰু পাছৱৰ্ডটো দি পেলাই আপুনি ডাউনলোড কৰি ল'ব পাৰিব আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন আৰু মানি ৰিচিপ্টখন যিখন তেওঁলোকে দিছিল সেইখন ডাউনলোড কৰি ল'ব পাৰিব এয়া চাওক মই এটা পুৰণা মোবাইল নম্বৰ আৰু এটা পাছৱৰ্ড এণ্টাৰ কৰিছোঁ ইয়াত পূৰ্বতে এই নম্বৰটোৰ মই এপ্লাই কৰিছিলোঁ পইচাও কাটিছিল কিন্তু ফৰ্ম ডাউনলোড হোৱা নাছিল এয়া চাওক ডাউনলোড এপ্লিকেশ্যন ফৰ্ম আৰু ডাউনলোড পে'মেণ্ট ৰিচিপ্টৰ অপশ্যন দুটা ইয়াত খোল খাইছে পূৰ্বতে মই ডাউনলোড এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিছোঁ এয়া চাওক প্ৰাৰ্থীজনৰ ডিটেইলছ আহি গৈছে আৰু ইয়াত যেটো প্ৰিণ্ট অপশ্যন আছে এই প্ৰিণ্ট অপশ্যনটোৰ পৰা মই এই ফৰ্মখন প্ৰিণ্ট কৰিব পাৰিম ইয়াত চেঞ্জ পাছৱৰ্ডৰ এটা অপশ্যন আহিছে মই প্ৰিণ্টত ক্লিক কৰিছোঁ এয়া চাওক লোড হৈছে ফৰ্মখন এয়া চাওক ফৰ্মখন লোড হৈছে আৰু ইয়াৰ পৰা মই ফৰ্মখন প্ৰিণ্ট কৰিব পাৰিম মই যদি কালাৰ লাগে অথবা ব্লেক এণ্ড হোৱাইট যদি লাগে ব্লেক এণ্ড হোৱাইটত ক্লিক কৰিছোঁ মই এয়া চাওক ব্লেক এণ্ড হোৱাইটত আহিছে আৰু প্ৰিণ্টত ক্লিক কৰাৰ লগে লগে এই ফৰ্মখন প্ৰিণ্ট হৈ ওলাই যাব সেইদৰে পে'মেণ্ট ৰিচিপ্টখন প্ৰিণ্ট কৰিবলৈও মই প্ৰথমে বেকত ক্লিক কৰিম এই স্ক্ৰীনৰ পৰা মই বেক হৈ পেলাই ওলাই যাম আৰু বেক হোৱাৰ পিছত ইয়াত চাওক ডাউনলোড পে'মেণ্ট ৰিচিপ্ট বুলি এটা অপশ্যন আছে সেই অপশ্যনটোত ক্লিক কৰক আপুনি ডাউনলোড পে'মেণ্ট ৰিচিপ্ট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ পে'মেণ্ট ৰিচিপ্টখন ইয়াত জেনেৰেট হ'ব আৰু এইখন আপুনি প্ৰিণ্ট অপশ্যনৰ পৰা ক্লিক কৰি প্ৰিণ্ট কৰি ল'ব পাৰিব আমাৰ ছাবস্ক্ৰাইবাৰসকলক পুনৰ জনাওঁ যে আপোনালোকে যদি প্ৰথমতে এপ্লাই কৰিছিল তেতিয়াহ'লে পুনৰ এপ্লাই কৰাৰ প্ৰয়োজন নাই আৰু যদিহে আপোনাৰ এপ্লিকেশ্যন ৰচিদখন আৰু পে'মেণ্ট ৰিচিপ্টখন ডাউনলোড হোৱা নাছিল তেতিয়াহ'লে আপুনি আপোনাৰ মোবাইল নম্বৰটো আৰু পাছৱৰ্ডটো দি পেলাই এতিয়া ডাউনলোড কৰি ল'ব পাৰিব আপোনাৰ ফৰ্মখন আৰু এপ্লিকেশ্যন ফৰ্মখন আৰু আপোনাৰ মানি ৰিচিপ্টখন ডাউনলোড কৰি ল'ব পাৰিব আপোনালোকে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন আৰু পে'মেণ্ট ৰিচিপ্টখন ডাউনলোড কৰি পেলাই এটা প্ৰিণ্ট কৰি ল'ব আৰু এই প্ৰিণ্ট কপিটো আপোনালোকৰ লগত ৰাখিব ভৱিষ্যতৰ বাবে আৰু ইয়াত চাওক আপোনালোকৰ ওপৰ চাৰিটা অপশ্যন হৈ গৈছে আৰু যেতিয়া ইয়াত এডমিট কাৰ্ড আহিব তেতিয়াহ'লে আপুনি এই পাছৱৰ্ডটোৰ যোগেৰে লগ ইন কৰি পেলাই ডাউনলোড এডমিট কাৰ্ড অপশ্যনত গৈ পেলাই এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব লাগিব সকলোবোৰ কাম হৈ যোৱাৰ পিছত লগ আউট কৰি দিব আৰু এইদৰে এই ৱেবছাইটটোৰ যোগেৰে আপুনি আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন আৰু পে'মেণ্ট ৰিচিপ্টখন ডাউনলোড কৰি ল'ব পাৰিব ইয়াত চাওক 25/8/2018 পৰা আৰম্ভ হৈছিল এপ্লিকেশ্যন প্ৰক্ৰিয়া আৰু 31/10/2018 অৰ্থাৎ 31 অক্টোবৰ 2018 লৈকে চলিব আৰু এই ক্ষেত্ৰত যদি আপোনাৰ কিবা প্ৰব্লেম হয় বা সমস্যাৰ সন্মুখীন হয় তেতিয়াহ'লে তেওঁলোকে যিটো ৱেবছাইট দিছে ইয়াত recruitment@apdcl.org তাত গৈ পেলাই আপুনি এটা মেইল কৰি ল'ব আপোনাৰ সমস্যাৰ সমাধান হৈ যাব তেন্তে প্ৰিয় বন্ধু বান্ধৱীসকল আজিলৈ এই ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে আমাৰ ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰি লওক ধন্যবাদ জয় অসম